নমস্কাৰ সকলোলৈকে। এয়া আমি ক'লৈ গৈ আছোঁ জানেনে বাৰু? আজি আমি গৈ আছোঁ কাৰ্বি ব্লকলৈ। কাৰ্বি ব্লক বিশ্বনাথ চাৰিআলি পুলিচ পইণ্টৰ পৰা পাভৈৰেদি প্ৰায় 15 কিলোমিটাৰমান সোমাব লাগে। আৰু তাত আহিয়ে আমি তাত টিকেট কৰি ল'লোঁ। এজনৰ টিকেটৰ মূল্য 30 টকা। আৰু তাত আহি পায়েই আমাৰ ল'ৰা ছোৱালীকেইটাই প্ৰথমে জোলনা জুলিবলৈ আৰম্ভ কৰিলে। আৰু সিহঁতক দেখি আমাৰ ডাঙৰকেইটায়ো জোলনা জুলিবলৈ এৰা নাই দেই। সেয়া দেউতাও জুলি আছে আৰু আমাৰ মানুহজনো দেখিছেনে। এটাই ভাল লাগিছে ইয়ালৈ আহি, যিহেতুকে মৃদু মৃদু সুৰেৰে সেই সংগীত ভাহি আহিছে, সেইটো সঁচাকৈয়ে বৰ আনন্দময় আৰু বহুত ভাল লাগিছে। চাওকচোন পৰিৱেশটো যে সঁচা ইমান ধুনীয়া নহয়। আপোনালোক যদি ইয়ালৈ আহে আপোনালোকে বহুত ভাল পাব। চাওকচোন বিশেষকৈ গৰমৰ দিনত যে ইমান মজা লাগিব নহয় ইয়ালৈ আহি। ইয়াতে বহিবলৈও সুবিধা আছে, দেখিছানে কি ধুনীয়া বহাৰ সুবিধা আছে ইয়াত। আৰু ইমানেই ঠাণ্ডা পৰিৱেশ নহয়, বিশেষকৈ মানে গৰম দিনত আহি ইয়াত বহুত মজা লাগিব। চাৰিওফালৰ পৰিৱেশটো চাওকচোন, ইমান ভাল লাগিছে সঁচাকৈ। আৰু আমাৰ ল'ৰা গৈ সেয়া চাংঘৰতে উঠিলেগৈ। আৰু এয়া দেখিছেনে ৰিবনখিনি যে বতাহৰ চেৱে ইমান ধুনীয়াকৈ নাচি আছে নহয়, সঁচাকৈ বৰ ভাল লাগিছে। আমাৰ ল'ৰাও মানে চাই পেলাই হেঁপাহ পলোৱা নাই, সিও চাই আছে সেয়া। সঁচাকৈ ৰঙা নীলা গোটেই মানে বিভিন্ন ৰঙৰ ৰিবনখিনি গৈ থকাৰ কাৰণে বেছি ভাল লাগিছে। আৰু গৈ থৈ আমাৰ ল'ৰা আৰু মানুহজন আৰু আমাৰ ভণ্টিৰ ল'ৰাটো গৈ পেলাই সেই নাওখনতে উঠিলে। আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো চাওক কিমান ধুনীয়া, কিমান সুন্দৰ মানে। আৰু সেইদিনা যিহেতু বিহু আছিলে, বিহুৰ দিনা তাত ৰাইজৰ লোকসকলে কি কৰিছে, মাছ ধৰাৰ পৰা আৰম্ভ কৰিছে। চাওকচোন এয়া। আৰু বিভিন্ন মাছ পাইছেও বাৰু। মাছখিনি যিহেতু আমি আঁতৰত আছোঁ, সেইকাৰণে মাছ দেখুৱাব পৰা নহ'ল বাৰু। আমি ইয়াৰ পৰা চাই আছোঁ আৰু পৰিৱেশটো কিমান ভাল লাগিছে। চাওকচোন এয়া দেখিছেনে। তাত আমি যেতিয়া মাছ ধৰা পৰ্বটো আমাৰ চালোঁ আৰু ইয়াৰ ল'ৰা দৌৰি আছে। সি মানে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো দেখি পেলাই সি মানে বহুত মুগ্ধ হৈ গৈছে। অৱশ্যে আমিও নোহোৱা নহয় বাৰু। সেইকাৰণে সি দৌৰি মানে অন্ত কৰিব পৰা নাই। চাওকচোন এয়া ল'ৰা ইফালে দৌৰিছে সিফালে দৌৰিছে। আৰু এয়া চাংঘৰটো পানীৰ ওপৰত বহুতত বনাই থোৱা আছে। ইয়াত সি আকৌ উঠিলেগৈ সেয়া চাংঘৰত, দেখিছানে। আমি বাৰু চাই আছোঁ সিহঁতকে, আৰু ইটো উঠিছে সিটো উঠিছে, সিহঁতকে আমি চাই আছোঁ আৰু দেখিছে। আৰু তাতে এখন ল'ৰা ছোৱালীয়ে খেলিব পৰা মানে কিবাকিবি বনাই থৈছে। এয়া জঁপিয়াই আছে সৰু ল'ৰাকেইটাই, দেখিছেনে। চাওকচোন আঁতৰত। আৰু আমি গৈহে আছোঁ দেই তাৰ মাজে মাজে। চাওকচোন ইমান মানে পৰিৱেশটো সঁচাকৈ বহুত আনন্দময়। আমাৰ ভণ্টিও সেয়া ভিডিঅ' কৰি গৈ আছে, যিহেতু সদায় অহা নহয়। গতিকে যেতিয়া আহিছোঁ মানে তেতিয়াই আমি ভিডিঅ' কৰি মানে মাজে মাজে চাই থাকিব পাৰিম আৰু সেইখন গৰু গাড়ী দেখিছেনে। যিহেতু এতিয়া গৰু গাড়ী প্ৰায় নাইকিয়াই হৈছে আৰু দেখিবলৈ, সেইকাৰণে সেইখনে সংৰক্ষণ কৰি থৈছে। দেখিলে নহয় গৰু গাড়ীখন। আৰু অকল আমিয়ে নহয়, ইয়ালৈ বহুত মানুহ আহিছে আজি। মানে বিহুৰ দিনা যদিও আমাৰ মানুহ মানে বহুত ভৰ্তি হৈ আছে দেই। ফুৰি ফুৰি ভাগৰ লগাত আমি চাও খাই ল'লোঁ। ইয়াত বেলেগ বস্তু নাপায়, বিশেষকৈ চাৱেই পায়। গতিকে আমি খাই ল'লোঁ আৰু খাই পেলাই আমি বিদায় লওঁ আৰু দেই। আৰু আমি কাৰ্বি ব্লকটো সম্পূৰ্ণ চাই মেলি বিদায় ল'লোঁ আৰু দেই। আপোনালোকো এদিন আহিবচোন ইয়ালৈ, আৰু কেনেকুৱা পালে আমাক জনাব। ধন্যবাদ।